ইউটিউব চেনেল অসম আসামলৈ আজি মাঘৰ 1 তাৰিখ আজি আমি গৈ আছোঁ তিৱা পিছু ফেষ্টিভেল যিটো হ'ব বাৰপুজিয়াত তো তিৱা সংস্কৃতিৰ ওপৰত ধুনীয়াকৈ তেওঁলোকে দেখুৱাব তাত বিভিন্ন কালচাৰেল প্ৰগ্ৰেম হ'ব বিশেষ তিৱা নৃত্য হ'ব তো আহক আমি তালৈ যাওঁ তাত ধুনীয়াকৈ আমি এটা ডাঙৰ ব্লগ হ'ব ধুনীয়া ধামাকাটা ব্লগ হ'ব লগত মোৰ লগত যাব দেৱজিৎ তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো গৈ আছোঁ এতিয়া তিৱা পিছু ফেষ্টিভেললৈ লগত আছে দেৱজিৎ আমি ক'লৈ গৈ আছোঁ এতিয়া বাৰপুজিয়া নে মৰিগাঁও জিলাৰ বাৰপুজিয়ালৈ কি ক'বা তাত প্ৰতি বছৰে উৎসৱ উদযাপন কৰা হয় কিছু উৎসৱ আমি তাকে আগত আমি ওচৰতে ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছোঁ ভাল লাগিছে তাত তেওঁলোকৰ পৰিস্থিতি আপোনালোকে ষ্টাৰ্ট হৈছেহে আহিছোঁ তো তিৱা অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত এটা তিৱা হৈছে অন্যতম এটা জনগোষ্ঠী বহুত গাড়ী আহিছে ভয় লাগে ক'ৰবাত মাৰি দিয়ে বুলি তো তিৱা হৈছে অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত এক অন্যতম জনগোষ্ঠী আৰু মধ্য অসমত ইয়াৰ বসতি বহুত বেছি আৰু বিশেষকৈ আমাৰ ঘৰৰ ওচৰতে আছে তিৱা মোৰ লগৰ বন্ধু বহুত আছে তো আমি আহক তালৈ যাওঁ তেওঁলোকৰ কালচাৰ দেখুৱাব পাৰিলে অসমৰ সংস্কৃতিবোৰ দেখুৱাব পাৰিলে খুব ভাল লাগে তো আহক আমাৰ লগত বাৰপুজিয়ালৈ ব'লক তাৰোপৰি মৰিগাঁও ডিষ্ট্ৰিক্টত মানে তিৱাৰ কাৰণে তিৱাৰ হেৰি বুলি জানে মানে সেইবাবে তাৰ জনবসতিবিলাক বেছি তিৱাৰ জনগোষ্ঠী বেছি আছে গম পায় আৰু যাতে উৎসৱটো মইনা ৰঙে ৰখে ভৰি অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰি ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল আহি উপস্থিত হ'লোহি আমাৰ গন্তব্যস্থানত য'ত তিৱা পিছু ফেষ্টিভেল হ'বলৈ গৈ আছে এতিয়াও প্ৰগ্ৰেমটো আৰম্ভ হোৱা নাই ইয়াৰ প্ৰস্তুতি চলি আছে হয়তো আধা ঘণ্টাৰ ভিতৰত আৰম্ভ হ'ব আপোনালোকে আছে বেকগ্ৰাউণ্ডত গোটেই ষ্টেজ ধুনীয়াকৈ বনাই থৈছে এইবোৰ ডেক'ৰেশ্যন কৰিছে খুব ভাল লাগিছে ইয়াত আমাৰ পাংখা ছাৰ আছে তেওঁ লগ কৰিব চেষ্টা কৰিম কালচাৰৰ ওপৰত আমি জানিব চেষ্টা কৰিম ধুনীয়াকৈ আমি হয় কিছু মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব তিৱা পিছু ফেষ্টিভেল আপোনালোকে দেখি আছে ষ্টেজ মঞ্চ ৰেডি হৈ আছে ইয়াতে বিভিন্ন জনগোষ্ঠী বিশেষকৈ তিৱা জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ইয়াতে নৃত্য প্ৰদৰ্শন কৰিব আপোনালোকে চাবলৈ পাব খুব ভাল লাগিব আপোনালোকে শেষলৈকে চাই থাকক
বাৰপূজীয়াৰ পৰা উপস্থিত আছোঁ তিৱা পিছু উৎসৱত বিভিন্ন জনগোষ্ঠী বাৰপূজীয়া কাৰ্বি আংলঙৰ পৰা অহা যিহেতু বহুতো জনগোষ্ঠীয়ে তেওঁলোকৰ তিৱা নৃত্য লোকনৃত্য পৰিৱেশন কৰি আছে। ইয়াত আহি বহুত ভাল লাগিছে। চাওক আপোনালোকে নৃত্য ব্যস্ত তিৱা যুৱক যুৱতীসকল কাৰ্বি আংলঙৰ পৰা অহা আছে ইয়াতে হয়, মোৰ লগত আছে বিদ্যুৎ সেনাপতি ডাঙৰীয়া। তেখেতে বহুত তিৱা ভাষা সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা যোগাইছে। তেখেতৰ পৰা মই জানিব বিচাৰিম কেনেকুৱা। মোৰ বহুত ভাল লাগিছে আপোনালোকে ইয়াত আহি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। কি ক'ব? আপোনালোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছে আমাৰ বাৰপূজীয়া ৰাইজৰ পৰা, তিৱা ভাষা সংস্কৃতিৰ তৰফৰ পৰা, তিৱা জাতিৰ তৰফৰ পৰা। আমাৰ তিৱাসকলে মাঘ বিহু বহাগ বিহু বৰ উলহ মালহেৰে পালন কৰোঁ আৰু এই আমাৰ উলহ মালহৰ পৰিৱেশটো আমাৰ যিটো জাতীয় অস্তিত্ব বজাই ৰখাত ইও এক সহায়ক সংস্কৃতি। গতিকে ই যাতে স্তিমিত হৈ নাযায়, ইয়াৰ উদ্দেশ্য আগত ৰাখি আমি বাৰপূজীয়া তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিয়ে মাঘৰ 1 তাৰিখ প্ৰতি বছৰে তিৱা বিহু হিচাপে পালন কৰিছোঁ আৰু ইয়াৰ ভৈয়ামৰ বিভিন্ন লোকনৃত্য গীতৰ ইয়াত সমাহাৰ হয়, পৰিৱেশন হয় আৰু পাহাৰৰ বিভিন্ন লোকনৃত্য গীতৰো ইয়াত সমাহাৰ ঘটাবলৈ চেষ্টা কৰিছোঁ। আজিও পাহাৰৰ পৰা তিৱা লোকনৃত্যৰ দল আহিছে আৰু আমাৰ ওচৰৰ তেতেলীয়াৰ বৰতৰ নৃত্য দল আহিছে আৰু আমাৰ ইয়াত প্ৰচলন হোৱা বিভিন্ন নৃত্য ইয়াত পৰিৱেশিত হৈছে আৰু ৰাইজৰ সহায় সহযোগিতা পাই আপোনালোকৰ সহায় সহযোগিতাত আমি অতি আনন্দিত হৈছোঁ। আপোনালোকলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আপুনি তিৱা ভাষা তিৱা দুটামান শব্দ কৈ দিব নেকি বাৰু ইয়াৰ বিহুৰ ওপৰত? তাও তিৱা পিছনে দিন আৰু তাৱে বছৰে পিছুনা মাখানে ফানা তিৱা কাটি জুৰি তল ফিদ আৰু থলে ফানা ফিদ সকল মিছাইদ অৰ্থাৎ দেও পাহাৰৰ পৰা ইয়ালৈ তিৱা কৃষ্টি দল আহিছে, ভৈয়ামৰ পৰা আহিছে আৰু সকলোৱে ইয়াত নৃত্য পৰিৱেশন কৰিছে। আমি আনন্দ। বহুত ধন্যবাদ আপোনাক। বহুত ভাল লাগিলে আপোনালোকৰ
নৃত্য কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কি পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি এতিয়া দেৱজিতে মই ঘৰলৈ গৈ আছোঁ ঘৰত এটা ভোজ হৈছে ধুনীয়াকৈ খানা খাইছোঁ আমি মাঘৰ মাহ বুলি তাৰপিছত আমি যাম মহযুঁজ চাবলৈ ক'ত মহযুঁজ চাব যাম আমি আহঁতগুৰি যামনে বৈদ্যগুৰি নামটো ভিডিঅ'টো ইমান সমাপ্ত কৰিলোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নতুনকৈ জনাই ছাবস্ক্ৰাইব কৰিবই আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত ধন্যবাদ